Hello guys, welcome back to Vitus Vlog. সকলোকে হাই হেল্ল নমস্কাৰ। আজি মই ধনাখাললৈ আহিছোঁ এটা কামৰ বাবে। কামটো মোৰ ইয়াত হ'ল। এতিয়া ঘৰলৈ গৈ আছোঁ। ঘৰলৈ গৈ থকা ৰাস্তাত এখন ধুনীয়া ৰিজৰ্ট আছে। ভাবিলোঁ ৰিজৰ্টখন আপোনালোক সকলোকে দেখাওঁ, সৰুকৈ ভ্লগ এটা কৰোঁ, যিহেতু আজি দুদিন ধৰি ভ্লগ দিয়া নাই। চ' তাত সোমাওঁ, ভ্লগটো বনাওঁ, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব, খুব ভাল পাব। মোৰ লগত আমাৰ ৰিংকু আছে, আমি দুইজনে গৈছিলোঁ। ত' অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ ৰিজৰ্টখনত যাবলৈ হ'লে আমি যদি বৰপেটা ছাইডৰ পৰা আহোঁ, বৰপেটা ছাইডৰ পৰা আহিলে বৰতৰা বুলি এটা ঠাই পাম। বৰতলাৰ পৰা আমি লেফ্ট ছাইডে সোমাই যাব লাগিব। আকৌ আপোনালোকে যদি গুৱাহাটীৰ ফালৰ পৰা আহে তেতিয়াহ'লে প্ৰথমতে আপোনালোকে বৰতলালৈ আহিব নালাগে, মুকালমুৱা পাব। মুকালমুৱা চাৰিআলি এটা আছে, চাৰিআলিটোৰ পৰা ৰাইট ছাইডে সোমাই যাব, তেতিয়া সোনকালে পাব। তো আমি বৰতলা, আমি যিহেতু এইফালৰ পৰা আহিছোঁ, এতিয়া বৰপেটা ছাইডৰ পৰা আহিছোঁ, চ' আমি বৰতলাৰ পৰা লেফ্ট ছাইডে সোমাই যাম। তো গাইজ এতিয়া আমি লেফ্ট ছাইডে সোমাম এইফালেদি। মই আগতে কোৱাৰ নিচিনা এনেকৈ এইটো ৰাস্তাদি সোমাব লাগিব। তো আৰু কিমান টাইম লাগিব নাজানো, গৈ আছোঁ, চাওঁ আন্ধাৰ হোৱাৰ আগে পাওঁ নেকি। গাইজ সূৰ্য ডুবু হৈছে, ক'ব নোৱাৰোঁ যাই পোৱালৈকে ৰাতি হয় নেকি। আন্ধাৰৰ মাজত চব হেপি দেখাব লগা হয় নেকি আপোনালোকক। টেনশ্যন হৈছিল ক'ব, কি কৰিম গো। এই 5টা বজাতে দেখোন পোহৰৰ কণ্ডিশ্যন বেয়া। বলকচোন বলক, যাই থাকোঁ, যি হয় দেখা যাব। তো গাইজ সূৰ্য দেৱতাৰ মোচন চাওক, লুজ মোচন লৈছে এতিয়া, কিন্তু দেখিবলৈ অপূৰ্ব, খুব ধুনীয়া লগা হৈছে সূৰ্যটো, চাওকচোন। তো গাইজ আমি ফাইনেলি আহি পালোঁ গংগা যমুনা এগ্ৰ' ৰিজৰ্ট। এতিয়া ৰিজৰ্টৰ ভিতৰৰ ফালে সোমাওঁ। পোহৰৰ কণ্ডিশ্যন খুব বেয়া, আন্ধাৰ হ'বই, অলপ জল্দি যাব লগা হৈছে। হয় নেকি? জল্দি যো সোমা। ৰাস্তাটো অলপ ঠেক হ'লেও কিবা এটা মেনেজ কৰি সোমাব লাগিব আৰু, আহিছোঁ যাতে। এই ফৰেষ্টৰ ভিতৰত সোমোৱা যেন লাগিছে, ফৰেষ্ট এখনৰ ভিতৰত সোমোৱা যেন লাগিছে। যাওঁ, আগলৈকে যাওঁ। তো গাইজ আমি ফাইনেলি জেগা আহি পালোঁ, ইয়াতে গাড়ী পাৰ্ক কৰিছোঁ। এতিয়া ভিতৰৰ ফালে সোমাওঁ, কি আছে চাওঁ। অলপ সোনকাল কৰিব লগা হৈছে, পোহৰৰ কণ্ডিশ্যন খুব বেয়া। চ' সোনকালে যায় বস্তুখিনি চাবলৈ চেষ্টা কৰোঁ। পিছফালে দেখা পাইছে আৰম্ভণিতে, মানে ৰিজৰ্টখনৰ আৰম্ভণিতে এনেকুৱা ফিচাৰী এটা আছে। চাৰিওফালে কহুৱা ফুলি আছে ধুনীয়া। তো বলক ৰাইজ ভিতৰৰ ফালে যাওঁ। টিকেট ল'ব লাগে 2টা এতিয়া। এইটো তো গাইজ আমি গেট পালোঁ, গেটে জাষ্ট সোমাইছোঁ আৰু গেটৰ পৰা সোমোৱাৰ লগে লগে আপোনালোকে দেখা পাইছে ধুনীয়া ফিচাৰী এটা আছে। ফিচাৰী পাৰে সৰু কেবিন। পূৰ্বী তাৰ পৰা পূৰ্বী তো গাইজ এইখিনিতে সৰু এখন ব্ৰিজ আছে, মোটামুটি ধৰক 1.5 ফুটমান হ'ব, দেখিবলৈ খুব ধুনীয়া। এখন উঠি চাওঁ।
ইয়াতে বহুত ধৰণৰ কিবা কিবি সজাই ৰাখিছে, চাবলৈ বহুত ভাল লাগিছে। চাওক এইফালে এনেকৈ এটা বনাইছে, এইফালে এটা মহৰ গাড়ী চকা এটা আছে, এইফালে এইটো ডাইনছৰ। আগফালে যাওঁ কি আছে চাওঁ তাতে। সোনকালে মানে খুব দৌৰাদৌৰি হৈছে আন্ধাৰ হ'ব বুলি। ৰিংকু মিলিটাৰী ট্ৰেইনিং কৰিলে ওপৰত। জলদি নাম জলদি নাম। এইখিনি এনেকৈ এটা পখিলা এটা বনাই থোৱা আছে এই আমাৰ ফিচাৰটোৰ ওপৰতে, দেখিবলৈ পাইছে, খুব ধুনীয়া। গাইজ গম পাইছে, আমি মানে অলপ আহাত দেৰি হোৱাৰ কাৰণে গোটেইখিনি আন্ধাৰ। উপায় নাইকিয়া, এতিয়া আহিলোঁ যেতিয়া আপোনালোক দেখাম বুলি ক'লোঁ যেতিয়া দেখাবতো লাগিবই। ত' আন্ধাৰে মুন্ধাৰে কিবা আপোনালোক দেখুৱাৰ যত্ন কৰিছোঁ। এদিন আকৌ আহিম, এদিন ভালদৰে দিনতে আহি আপোনালোক দেখুৱাবলৈ চেষ্টা কৰিম। আজি বেছি বেয়া চেয়া নাপাব, মানে দুটা দুটা কাম লৈ আহিলে অলপ তেনেকুৱা হয়ে। তথাপিও ইয়াতে অলপ অলপ মজা লৈ আছোঁ দুইটাই। ঝুলনাখন উঠিতো আমি দুয়োটাই হেৰি কৰি আছোঁ আৰু ঝুলনা দি আছোঁ আন্ধাৰে মুন্ধাৰে। ৰিজৰ্টখন মোটামুটি ভালেই লাগিছে, কিন্তু পোহৰ থকা হ'লে আৰু বেছি ভাল লাগিল হয়। উপায় নাই, তো বেছি টাইম নকৰি ইয়াতে গৈ থাকোঁ। তো গাইজ ঘৰ আহি পালোঁ, আহি হাত মুখ ধুই অলপ ফ্ৰেছ হ'লোঁ। তো আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পায় প্লিজ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব, আৰু চেনেলটোত নতুনকৈ আহিছে যদি প্লিজ ছাবস্ক্ৰাইব কৰিব। তো পুনৰ লগ পাম অন্য এটা ব্লগত, তেতিয়ালৈ বাই বাই গাইজ।